পছন্দৰ বাইকখন আজি পাই গ'লো আৰু এতিয়া বেয়া ফালিম কলেজত বেয়া ফুটনি মাৰিম আৰু এইখন লৈ যাম আৰু হিৰো লাগিব মোক একদম হিৰো আৰু চবেই চাওঁতে চাওঁতে একদম বলিয়া হৈ যাব মোক চাই চাই বেলেগ মজা লাগিব আৰু আমাৰ ইও বেলেগ ভাল পাব মোক কৈ আছিলে নহয় ৰয়েল এনফিল্ড এখন লোৱা ভাল লাগে বুলি তাইৰো সপোনটো পূৰণ হৈ গ'ল আৰু কোৱাও ভাবিয়ে ভাল লাগিছে কাইলৈ কলেজ গৈয়ে ভাল লাগিব দেই মোৰ দেউতাই আকৌ দিওঁতেও যিকেইটা গালি দিছে ইনষ্টলমেণ্ট তই ভৰিবি আমুক তামুক এইবোৰ মই আকৌ ক'ৰ পৰা ভৰিম এতিয়া মই কিবা কাম কৰিলেহে ভৰিম এতিয়াতো দেউতাই মাৰিব লাগিব পিছত মই ডাঙৰ হৈ কিবা এটা কৰিব পাৰিলে বেলেগ কথা আৰু পিছে কিনো কৰিম সেইটোহে নাজানো আৰু কলেজখনলৈ এনেইহে যাওঁ পঢ়িবলৈ শুনিবলৈ দেখোন মোৰ মন চন নাযায় কিনো কৰি খাম জানো পাই আৰু মইনো এই সুখৰ সময়ত আজি সুখৰ দিনটোত মোৰ মন পচন্দৰ বাইকখন আজি আহিছে মইনো এইবোৰ দুখৰ কথাবোৰ কিয় ভাবি আছো মই ফূৰ্তি কৰোঁ আৰু এইখন লৈ মিঠাই অলপকৈ আনোগৈ দিনাবা ইমান দেৰি হয় নাই বাইকখন চাবলৈ আহিব চাগে এতিয়া আয়ো বাবু তোৰ বাইকখন বৰ ধুনীয়া লাগিছে ইমান দামী বাইক আনিলি দেখাতে লাগিছে একদম বৰ গধুৰ দেখোন বৰ ধুনীয়া লাগিছে বাইকখন পিছে দেই ক'লা কালাৰটোৱে ভাল লাগিব তোক বগা ল'ৰা একদম শ্বুট কৰিব পিছে দেই মই সেইকাৰণে আনিছোঁ আকৌ মোৰ লগত মিলাই মোৰ বহুত মন আছিলে জাননে এনেকুৱা বাইক এখন চলাবলৈ সেইকাৰণে বাপেকে উঠাই দিলোঁ তয়ে ভাল দে তইহে বুজি পাওঁ মোৰ মনৰ কথা মায়ে বুজি পায় বাৰু মায়ে কামোৰ দিহে দেউতাক নহ'লে দেউতাই মোক লৈ নিদিয়ে নহয় গম পাওঁ নে নাই এতিয়াও কেনেকুৱা গালি আছে আকৌ দি পেলাই নি বুজি পাওঁ বুলি নহয় বাবু তই এতিয়া ডাঙৰ হৈছ তই নিজেও জান কি ভাল কি বেয়া সেইকাৰণে বাকী তই অলপ চাই চিতি চলিবি এইখন বাইকখন লৈছ হয় কিন্তু দেউতাৰ ধাৰো লাগিছে বেংকত তই অকণমান চেষ্টা কৰিবি ধাৰবিলাক মাৰিবলৈ দেউতাক অকণমান কামত সহায় কৰি দিবি মাৰো বয়স হৈ আহিছে মাকো অকণমান কামত সহায় কৰি দিবি আকৌ মায়ে অকলে নোৱাৰে নহয় আৰু নিজৰ কণ্ট্ৰল এটাত বাইকখন চলাবি বুজিছ খুব স্পীডত গ'লে তই ৰাখিব নোৱাৰা হবি নহয় লাহে লাহে গৈ থাকিলে তোৰ সন্মুখত কিবা এটা আহিলেও তই বাইকখন ৰখাব পাৰিবি আকৌ গৰু ছাগলী আমাৰ গাঁৱৰ ৰাস্তাত যিহে বেছি সৰু সৰু ল'ৰা ছোৱালীবোৰো স্কুললৈ গৈ থাকে একদম সাৱধানে বাইক চলাবি দেই তই মোৰ চিন্তাই লাগি থাকিব পাই হ'লেও তোৰ ওপৰত বিশ্বাস আছে তই ভালদৰে থাকিবি দেই ভালদৰে চলাবি হ'ব দে মই এনেও লাহে লাহেই চলাম বাতিনা বা তই মোক পইচা কেইটামান দে না মানে আহোঁতে বাইকখনত মানে তেল অলপ আছিলে এতিয়া তেলেই নাই বহুত তেল খাই নহয় গম পাৱ নে এইখনে এতিয়া মানে মোৰ তেল ভৰাবলৈ পইচা নাই দেউতাক খুজিবলৈ ভয় লাগিছে দেউতাই ইয়াতে বহুতখিনি পইচা দি দিলে নহয় এতিয়া মোক খুজিবলৈ বেলেগ ভয় লাগিছে পাই হয় নেকি পিছে মই আকৌ পইচা লৈ নাহিলোঁ নহয় তই এটা কাম কৰিবি তই আমাৰ ঘৰ ফালেদিহে যাবি মোৰ যে বিচনাখনৰ তুলিখনৰ তলতে পইচা কেইটামান থোৱা আছে 100 টকামানহে আছে নেকি তই সেইটোকে লৈ যাবি বাইকখন আকৌ একদম চালিয়া লাগিছে হয় নাই কচোন মজা লাগিছে হ'ব দে মই যাওঁতে লৈ যামগৈ পইচাটো তোক মই দি দিম তই চিন্তা কৰিব নালাগে বাৰু দেই হ'ব দে ল বাৰু ঘূৰাই পিছত দিবি পইচা পালে তইতো এনেই নিবিচাৰ এতিয়া প্ৰয়োজন হৈছে কাৰণেহে বিচাৰিছ কেতিয়াবা বেয়াই লাগে জাননে বাইকজনী হৈ তোক মই একো এটা দিব নোৱাৰোঁ মই বৰ দুখীয়া নহয়নে হেই বা তই যে মনৰ বহুত ধনী তই এনেকৈ নাভাবিবি আৰু তইও এদিন ধনী হবি চাবি বহুত ধনী হৈ যাবি তই কাৰণ মোৰ বিশ্বাস আছে ভাল মানুহৰ লগত ভাল হয়েই আৰু তই মই সৰুৰে পৰা দেখি আহিছোঁ নহয় তই বহুত ভাল সেইকাৰণে তোৰ লগত ভালেই হ'ব চাবি ভালেই হ'ব দে তহঁতি আছ নহয় মোৰ লগত হ'ব দে যা এতিয়া আৰু আহি পেলাই মাৰ লগত অকণমান চাহত লাগি দিবি মানুহ এজন দুজনকৈ আহি থাকিব নহয় আজি তই বাইক আনিছ বাইকখন চাবলৈ বুলি আহিব খবৰ এটা কৰিবলৈ মাক অকণমান লাগি দিবি মই থকালৈকে মই চাই দিম বাৰু মই আকৌ সন্ধিয়া লাগিলে যাবগৈ লাগিব নহয় তাৰপিছত তই অকণমান চাই দিবি আকৌ চাহ তাহ দিয়া কামবোৰো অকণমান চাবি মাৰ আজিকালি বয়স হৈ আহিছে অকলে কামবোৰ কৰিব নোৱাৰে নহয় তই মাকো অলপ কামত সহায় কৰি দিবি অকণমান কিবা এটা কৰি দিলেও পাচলিকেইটা কাটি দিলেও মায়ে বহুত তৎ পায় বুজিছনে হ'ব দে কৰিম বাৰু কিন্তু আমাৰ মাজনীয়ে বৰ বকি থাকে মই সেইকাৰণে লগত কাম কৰি ভাল নাপাওঁ ইমান বকি থাকে নাই বাবু নিজৰ মাৰ কথা এনেকৈ ক'ব নাপায় নহয় মাৰ গা চা অকণমান বেয়া লাগি থাকে যে ইমানবোৰ কাম কৰিব লাগে সেইটো কাৰণে মায়ে কেতিয়াবা অকণমান টানকৈ কয় আৰু তই সেইবোৰ কিয় ধৰি থাক নিজৰ মা আকৌ তেনেকৈ ক'ব নাপায় মই যে তোৰ নিচিনাকৈ চব শুনি থাকিব নোৱাৰোঁ দেই মনে মনে হ'ব দে মই যাওঁ এতিয়া আহি লগ পাম গতি এই বুঢ়া বয়সত কঁকালটো গ'লেই নেকি দেই বৰ দিগদাৰ হ'ল এতিয়া উঠিব কৰিব নোৱাৰা হ'লোঁ আৰু শুই থকাহে আৰু মইনো কেলেনো উঠিছিলোঁ জখলাটো দিও বিয়নী আপুনি পৰিলে নে হয়নে মোক এইহে এতিয়া ক'লে আপুনিও কম নহয় মই বিচুতি আৰু দেই আপুনি সেই ষ্ট'ৰ ৰুমলৈ কেলৈ গৈছিলেনো মই দেখোন সেইফালে নাযাওঁ মোক বোৱাৰীয়ে ক'লে বোলে আপুনি বোলে ষ্ট'ৰ ৰুমত পৰিলে হেনো বোলে গতি এতিয়া ষ্ট'ৰ ৰুম বুলি ক'লে ফচিহে যাম দেই বুঢ়ীৰ ওচৰত ষ্ট'ৰ ৰুম বুলি ক'ব নোৱাৰি এজনীনো কেলেনো কৈ দিলে ষ্ট'ৰ ৰুম বুলি ক'ব নোৱাৰো আৰু সেই বিয়নী কি ভুৰাই আছে নাই বিয়নী ষ্ট'ৰ ৰুমত নাই পৰা নহয় মই সেইপিনেদি যাবলৈ লৈছিলোঁহে মই ষ্ট'ৰ ৰুমলৈ নাই যোৱা এইপিনে বাথৰুমলৈ যাবলৈ লওঁতে সেইখিনিতে পৰিলোঁ আকৌ পিছল খাই কিবা পৰিয়ে আছিলে নে কিয়ে নে পানী পৰি আছিলে চাগে তেনেকৈহে পৰিলোঁ ষ্ট'ৰ ৰুমৰ ফালেদি নাই যোৱা এইও শুনা যে ভুল কৰে আৰু পাই তেতিয়াহ'লে ভালেই মই আকৌ ভাবিছোঁ এই আলহী মানুহজনী আকৌ ষ্ট'ৰ ৰুমলৈ কেলৈ গৈছে ষ্ট'ৰ ৰুমত কি কাম আকৌ তেওঁৰ নাই বিয়নী আপুনি কিনো কথা কয় মইনো ষ্ট'ৰ ৰুমলৈ কেলেই যাম আৰু লোকৰ ঘৰৰ ষ্ট'ৰ ৰুমত কিবা সোমামগৈনে আৰু হেৰি কৰক আপুনি অলপ ৰেষ্ট লওক আৰু হাড় চাৰ একো ভগা নাই চাগে নহ'লে আপুনি এনেকৈ থাকিবই নোৱাৰিলেহেঁতেন
অকণমান এনেকুৱা মলম আছে মোৰ ওচৰত, বিষৰ মলম আপোনাক দিম বাৰু, লগালে এবাৰ লগালে ভাল পাই যাব, মোৰ ওচৰতে আছে বাৰু। অঁ হ'ব কিন্তু ইমানকৈ বিষাইছে, অলপ উখহিও গৈছে, কিবা এটাতো দুখ পালোঁ ভালকৈ। হেৰি মলম এটা দিছে বাৰু আমাৰ, অকণমান লগাই দিছোঁ, পুৰণিটো উঠিলে ভাল লাগিব চাগে। অঁ এতিয়া জীয়েকৰ ঘৰত পৰিবলৈহে আহিলে আৰু, এই চোফাখনত শুই থাকিব নালাগে, অলপ বিচনাত শুই দিয়ক গেজক। ই বিয়নী কি কৈছে, মই উঠিব নোৱাৰো নহয় গম পাই নাই, মোক এতিয়া ধৰি নিব লাগিব তাই, ধৰি নিলেহে যাম আৰু, মোক আৰু নিম বুলি তাই কিনো কৰি আছেগে, অহাই নাই, মই সেইকাৰণে ইয়াতে দীঘল দি দিছোঁ অকণমান। এই তেনেকুৱাই চব কামবিলাক আধৰুৱা কৰে। এতিয়া সেয়াহে আপুনি দেখিছেই নহয়, আপোনাক এনেকৈ শুবলৈ দি পেলাই তাই এতিয়া মানুহজনী নাই, এতিয়া আপুনি চোফাখনত শুই থাকিব নিব কঁকালৰ বিষে চিষে, এনেকুৱাই কৰে তাই চব, কথা এটা ক'লে তাই বুজি নাপায় অকণো। কিনো এতিয়া দুপৰীয়াখন ঘৰখনত কাম আছে, একো কৰি থকা নাই, তাইক মই মাতি থৈ আহোঁগৈ ৰ'ব। বুঢ়ী অলপ ডেঞ্জাৰ আছে, আমাৰ এনেই নকয়, দেখিছানে খুদ মাকজনী থাকোঁতে মাকজনীৰ আগতে ছোৱালীজনী বদনাম গাইছে। বদনাম গাবলৈ দিবা আৰু, এই বুঢ়ীৰ কিবা এটা হেষ্ট নেষ্ট কৰিব লাগিব, এনেকৈ নহ'ব। ভালজনীকে জোকাই লৈছে, মই থাকোঁতেই কৈছে তাইৰ কথা বেয়াকৈ, মই এনেকৈ সহ্য কৰি নাথাকিম আকৌ, একদম ঠিকছে কিবা এটা মই প্লেনিং ভাবিব লাগিব, বুঢ়ীৰ লগত কিবা এটা মই কৰিব লাগিব। তাই যদি ডালে ডালে এই ভুতুকি বুঢ়ী হৈছে পাতে চাই ল'ম মই, মোৰ ছোৱালীজনী দুখ গুণিলোৱাৰ এটা চান্সো নাই অ'। সেয়াহে ক'ত মিলি খাব পাৰিব এনেকৈ, এইজনী বুঢ়ীজনী কিবা এটা কৰিব লাগিব। বন্ধুসকল, যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাবলৈ পাব নহয় জানো। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। ধন্যবাদ।